কিমান টান আছে আপুনি এনেকা খামৰিব পাৰবে না বহুত টান বস্তুতে মই খামৰি চিলাই চিৰি দিছো মই দেখছা হাই হেল্ল' নমস্কাৰ বন্ধুসকল অসমীয়া02 ব্লগ ইউটিউব চেনেলৰ পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ তো এতিয়া বৰ্তমান মোৰ হাতত আছে মেছ'ৰ পৰা অৰ্ডাৰ কৰি আনা এটা পাৰ্চেল তো সেই পাৰ্চেলৰ ভিতৰত কি আছে কি নাই আজি আপোনালোকক হেকচিং কৰি দেখুৱাই আছোঁ তো বলক গাইছ আজিৰ এই ভিডিঅ'টো এইখিনিতে আৰম্ভ কৰি দিওঁ তে এতিয়া বৰ্তমান পাৰ্চেলটো খুলি চোৱাৰ আগতে আমি মানে একেবাৰে ডাউকি এলাপৰ লগত মানে অলপমান কেছ খেলাম তো ধৰ ডাউকিলে ধৰ এই ডাউকিলে ধৰ এই ডাউকিলে ধৰ ডাউকিলে এই চাৰ দিছি ডাউকি এলেবা দিছে এতিয়া বৰ্তমান একেবাৰে বহুত হৈ গ'ল খেলাৱা এতিয়া তাৰমানে বস্তুটো মানে আনবক্সিং কৰি দেখাব লাগে কি আছে ইয়াতে কি বা আছে মই গম পোৱা নাই নহয় আলু বম আছে আলু বম ফাটি যাব পাৰে গম পাইছা দে জলদি খামৰাই চিৰাও চাবাৰ লাগে ইটা দেখিবাৰ লাগে খামৰাও ওৰানে উঠি দে কামৰাও ছাৰ শেষ জলদি খাবো হাতে বেগিনবো খামরাও তুই ফেলকাও খামরাও কি রকম লাগিছে মোটা লাগছে কেনেকুৱা লাগিছে খামরাও জলদি মোটা লাগছে খামরাও তাড়াতাড়ি হাতাই বাইগে খামরাও তাড়াতাড়ি আমার কোনো মানে হাতি আছে না লাগে আমি তাতে আমি কামরা মানে পাশে জিমা করে এই যাচ্ছে আমি আনবক্সিং করেন এই সিয়ারাম জয় হনুমান जोर से मजबूत डाटो का पक्का बादा टिंग 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 खमराव हे हो या ऐटा खुले ऐटा दे तो गाइस आइया इতিয়া বর্তমান একেবারে দাঁতে দি কামরি একেবারে মানে আনবক্সিং করে দিলে লাগাও দে আপনি দেখা পাচ্ছা আমার তাত কিমান টান আছে আপনি এনেকা খামরিব পারবে না বহুত টান বস্তুতে মই খামরি চিলাই চিৰি দিছো মই দেখছা গাইছ আমার মানে একেবারে আনবক্সিং করবার কারণে কোনো হাতিয়ার নালাগে একেবারে ডিম্পু বরে যেনেকা দা চাল আমার দাও নালাগে আমার এই দাঁতে কাফি আছে একেবারে দাঁতকা টিং 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 পাক্কা বাদা টিং 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 লোহাৰ নিচিনা তো গাইজ এয়াই হ'ল একেবাৰে অৰ্ডাৰ কৰি আনা বস্তুটো আপোনালোকক আনবক্সিং কৰি দেখুৱাব কৈছিলোঁ আৰু দেখুৱালোঁ এয়া চাওক গাইজ তো এতিয়া বৰ্তমান একেবাৰে ইয়াৰ গেঞ্জি আছে ইয়াৰ গেঞ্জিটো তাৰমানে প্ৰথমতে এটা চলা আছিল টি চাৰ্টটোৰ পৰা একেবাৰে কামৰি চিৰি দিলে এতিয়া বৰ্তমান ইয়া গেঞ্জিটোও খুলি দিলে এইটো এই যাইছ ইয়া আগৰ দিনৰ মানে পুৰণা জামানাত এনেকা মানে কেৰাচিন ভৰাই কেনে লেম্প আছিল আজিকালিতো মানে নিউ জেনেৰেশ্যন চলিবিলাক মানে এইবিলাক কি বস্তু হয় গমে নাপায় আজিকালি মানে এইটো নতুন মডেলৰ ওলাইছে তাৰমানে এইটো ইফালে আছে ইয়াৰ ওপৰত চাওক গাইজ চলাৰ পেনেল আছে আৰু এইটো তাৰমানে চাৰ্জিঙো দিব পাৰে ধুনীয়াকৈ ইমাৰ্জেঞ্চি লাইট আগতে তাৰমানে এইটো কেৰাচিন লগত জ্বলা আছিল আগতে লাইন চাইনৰ ইমান সুবিধা নাছিলে তো গাইছ এয়া হল আনবক্সিং কৰা হৈ গ'ল তাৰমানে আনবক্সিং কৰা হোৱাৰ পিছত তাৰমানে এই ওপৰত এটা সৰুছে প্লাষ্টিক আছে এইখিনি প্লাষ্টিকো মানে আপোনালোকক একেবাৰে ধুনীয়াকৈ খুলি দেখুৱাই আছোঁ তো এয়া চাওক গাইছ এইটো চাওক গাইছ গোটেইখিনি মই ওলাই দিলোঁ এয়া প্লাষ্টিকখিনি ওলাই দিলোঁ লগতে এটা আছে সৰু চাই মানে এইটো টাইপ বিৰ চাৰ্জাৰ তাৰমানে এইটো মানে এনেকুৱাকৈ আপোনালোকে ইচ্ছা কৰিলে মানে লাইনতো চাৰ্জ দিব পাৰিব এনেকুৱা এইটো ইয়াতে ভৰাই দিব লাগিব সেইকাৰণে এইটো ধুনীয়াকৈ এবাৰে ভৰাই দিব তাৰপিছতে ধুনীয়াকৈ চাৰ্জিং হৈ যাব তাৰপিছতে চিন্তা ল'ব লগা কোনো কাৰণ নাই আৰু এইটো আপোনালোকে ইচ্ছা কৰিলে ৰ'দতো দিব পাৰিব আৰু এতিয়া বৰ্তমান লাইটটো জ্বলে না নচলে এইয়া চাওক গাইজ এয়া চাওক গাইজ লাইট এয়া একেবাৰে ইমাৰ্জেঞ্চি লাইট তো গাইজ এয়াই আছিল আজিৰ আনবক্সিং কৰা ভিডিঅ' আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো সোনকালে আকৌ এটি নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই জয় অসম বন্দে মাতৰম।